So hello friends, মোৰ নাম চন্দন আৰু আপুনি চাইছে অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেল। So friends, মই আজি আপোনালোকক কমকৈ ৰাস্তাৰ কাষত আপুনি গাড়ী কেনেকৈ ভালদৰে ৰাখিব পাৰে বা কেনেকৈ ভালদৰে ৰাখিব লাগে। তো ফ্ৰেণ্ড, যদি আপুনি নাজানে তেনেহ'লে মোৰ এই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। মই আজি আপোনালোকক এটা ধুনীয়া টিপ দিম যাৰ সহায়ত আপুনি ভালদৰে গাড়ী ৰাস্তাৰ কাষত ৰাখিব পাৰে আৰু কোনো আপোনাক গালি নিদিব গাড়ীখন ৰখা ৰৈ বা গাড়ীখন ৰাখি থোৱা ৰৈ। তো ফ্ৰেণ্ড, বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শিকি লওক কেনেকুৱা টিপছ আৰু কি কাম কৰিব লাগে। তো ফ্ৰেণ্ড, বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, নাম্বাৰ 1, গাড়ী আপুনি সদায় ৰাস্তাৰ সোঁফালে নাৰাখিব। সদায় আপুনি ৰাস্তাৰ বাওঁফালে গাড়ী ৰাখিব। কোনোদিনে ৰাস্তাৰ সোঁফালে গাড়ী নাৰাখিব। ৰাস্তাৰ বাওঁফালে আপুনি যিমানখিনি পাৰে সিমানখিনি আপুনি চপাই নি গাড়ীখন ৰাখি থ'ব। আৰু এনেকুৱা ঠাইত নাৰাখিব যিটো ঠাইত গাড়ী ৰাখিব নালাগে। ন' পাৰ্কিং আছে, সেইটো আপুনি নিশ্চয় জানে। কিবা আপোনাৰ যদি তাত অফিচ আছে, অফিচৰ দুৱাৰমুখত নাৰাখিব বা মেডিকেলৰ দুৱাৰমুখত, এনেকুৱা ধৰণৰ কিছুমান ঠাইত আপুনি গাড়ী ৰাখিব নোৱাৰে। য'ত ৰাখিব নোৱাৰে তাত আপুনি গাড়ী নাৰাখিব। আৰু য'ত ৰাখিব পাৰে, যিমানখিনি পাৰে সিমানখিনি আপুনি বাওঁফালে চপাই নিব। গাড়ীখন বাওঁফালে চপাই নি তাত আপুনি গাড়ীখন ৰাখিব। তাত আপুনি ভালদৰে গাড়ীখন ৰাখিব পাৰিব। তো ফ্ৰেণ্ড, আপুনি তাৰপিছত আপুনি কি কৰিব, যেতিয়া আপুনি গাড়ীখন ৰাখিব তো আপুনি এটা কাম সদায় কৰিব কি, আপুনি কিমান দূৰত বা আপুনি ক'ত গাড়ীখন ৰাখিব। আপুনি বহু দূৰৰ পৰা কোৱা নাই, আপুনি অলপ আগতে আপুনি ভাবি ল'ব মই সেইখিনিত গাড়ীখন ৰাখিম, যাতে আপোনাৰ গাড়ীখন তাতকৈ পাৰ হৈ নাযায় বা তাৰ বহুত আগত ৰৈ নাযায়। আপুনি এটা কথা সদায় ঠিক কৰি ল'ব কি মই ইমান দূৰত বা তাত গাড়ীখন ৰাখিম। তো আপুনি ভালদৰে দূৰৰ পৰা চাই ল'ব তাত গাড়ীখন ৰাখিব পাৰিম নে নোৱাৰিম। তো সেইটো কাম আপুনি প্ৰথমতে কৰি ল'ব। আপুনি অকস্মাত যাই ব্ৰেক মাৰি গাড়ীখন ৰাখি নিব, যাৰ ফলত আপোনাৰতো ক্ষতি হয় পিছত থকা গাড়ীবিলাকৰো অসুবিধা হয়। তো তেনেকুৱা কাম নকৰিব। আপুনি দূৰৰ পৰাই ভাবি ল'ব কি গাড়ীখন মই ক'ত ৰাখিম বা কেনেকৈ তাত ৰাখিব লাগে বা তাত ৰাখিব পাৰিম নে নোৱাৰিম, সেইটো আপুনি অলপ আগতে ভাবি ল'ব। তো গাড়ীখন ৰখা এইখিনি কাম হোৱাৰ পিছত আপুনি এটা কাম কৰিব কি, গাড়ীখন আপুনি যেতিয়া ৰাখিম বুলি ভাবে তো তাৰ অলপ আগতে আপুনি এটা কাম কৰিব কি, আপোনাৰ যিখন মাজৰ গ্লাছ আছে, আপোনাৰ মাজত যিখন গ্লাছ আছে সেইখন গ্লাছ আৰু আপোনাৰ বাওঁফালৰ গ্লাছখনত আপুনি ভালদৰে চাই ল'ব কি আপোনাৰ পিছত কিবা গাড়ী আছে নে নাই। আৰু যদি আছে আপুনি সেইখন গাড়ী আপুনি যাব দিব। তাৰপিছত আপুনি এটা কামত আপুনি সোঁফালৰ ইণ্ডিকেটৰ নিদিব, আপুনি বাওঁফালে ইণ্ডিকেটৰটো দি আপুনি লাহে লাহে সেই আপোনাৰ যিখিনি জেগাত আপুনি গাড়ীখন ৰাখিম বুলি ভাবিছে সেইখিনি জেগালৈ আপুনি যাব। কিন্তু এটা কথা সদায় মনত ৰাখিব, গাড়ীখন ৰখা সময়ত আপুনি গাড়ীখন যেতিয়া ৰাখিব যোনফালে যাব আপুনি ইণ্ডিকেটৰ বা ছিগনেল নিদিয়াকৈ নাযাব। তো কি কৰক, আপুনি গাড়ীখন যেতিয়া ৰাখিম বুলি ভাবিছে তাৰ পৰা য'ত আপুনি গাড়ীখন ৰাখিব তাৰ পৰা কিছু দূৰতে আপুনি 30-40 মিটাৰমান দূৰতে আপুনি ছিগনেলটো দি দিব কি মই সেইফালে যাম। সেইফালে যাই গাড়ীখন লাহে শ্ল' কৰি আপুনি জেগাখিনিলৈ যাই থাকিব। যেতিয়া আপুনি সেইখিনি পাব তো তাত ব্ৰেক মাৰি ৰাখি দিব। তো যেতিয়া আপুনি ছিগনেল দিয়াৰ পিছত আপুনি কিন্তু মিৰৰখন চাব নাপাহৰিব। আপোনাৰ যিখন মাজত মিৰৰ আছে সেইখন চাব। তাৰপিছত আপুনি চাব আপোনাৰ যিখন আপোনাৰ বাওঁফালে যিখন মিৰৰ আছে সেইখন আপুনি চাব। তো সেইখনত চাই আপুনি ভালদৰে যাব। যদি কোনো ধৰণৰ গাড়ী নাহে তো তেতিয়া আপুনি সেইফালে যাই আপুনি নিজৰ জেগাখিনিত গাড়ীখন ভালদৰে ৰাখিব। আৰু ৰখাৰ সময়ত এটা চাব কি আপোনাৰ গাড়ীখন অলপ বেয়াকৈ ৰ'ল নেকি, ভালদৰে গাড়ীখন ৰাখিব যাতে অন্য গাড়ী চাইডেদি বা কাষেৰে পাৰ হৈ ভালদৰে যাব পাৰে। তো ফ্ৰেণ্ড, বাছ এইখিনি আজিলৈ এই ভিডিঅ'টোত ইমানেই। যদি আপুনি বুজি পালে বা আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু আপোনাৰ ফ্ৰেণ্ডসকলৰ শ্বেয়াৰ কৰি দিব। তো ফ্ৰেণ্ড, বাছ আজিলৈ ইমানে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, য'ত মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ লৈ আহি থাকিম। তো ফ্ৰেণ্ড, বাছ পুনৰ এটা ভিডিঅ'ত নেক্সট এটা ভিডিঅ'ত আপোনাক লগ পাম।